তো হল আমাৰ ইয়াত অসম বিধানসভাৰ এটা কমিটি থাকে DRC কমিটি অন এডুকেশ্যন আৰু সেইখন ডিপাৰ্টমেণ্টৰ আমাৰ কমিটিৰ আমাৰ এই ডক্টৰ পৰমানন্দ ৰাজবংশী ডাঙৰীয়া তেওঁ আমাৰ চেয়াৰমেন হয় এই ষ্টেণ্ডিং কমিটিৰ আৰু এই কমিটিখনৰ মেম্বাৰ হিচাপে ময়ো আছোঁ যেতিয়া আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টৰ তাতে শিক্ষাৰ যিবিলাক পৰিৱেশ বা পৰিস্থিতি সেইখিনি অধ্যয়ন কৰিবৰ কাৰণে কমিটিখনৰ পৰা যোৱাৰ এটা সিদ্ধান্ত লোৱা হ'ল তেতিয়াই মই আমাৰ কোকৰাঝাৰৰ যিটো বড'ল ইউনিভাৰ্চিটি আছে সেই বড'ল ইউনিভাৰ্চিটিখনৰ যিটো শোচনীয় অৱস্থা আৰু ইয়াত যে বহুখিনি সমস্যা আছে এইখিনি সমস্যাবিলাকৰ আমি অধ্যয়ন কৰাৰ নিশ্চয় প্ৰয়োজন আছে আৰু ইয়াৰ কাৰণে ধুবুৰীত যোৱাৰ লগতে যিদিনাখন ধুবুৰীত যাব নেক্সট দিনাখন আমি বড'ল ইউনিভাৰ্চিটিত তাত গৈও আমাৰ কমিটিখনৰ পৰা যিটো পৰ্যবেক্ষণ কৰা অধ্যয়ন কৰা সমস্যাবিলাকৰ ওপৰত বুজনি ল'বৰ কাৰণে আমি ইয়াতো ভ্ৰমণ কৰাটো অত্যন্ত প্ৰয়োজন আছে বুলি মই এটা প্ৰস্তাৱ দাঙি ধৰিলোঁ চেয়াৰমেন ডাঙৰীয়াক আকৌ মই লিখিতভাৱেও লেটাৰ তেখেতলৈ প্ৰেৰণ কৰিলোঁ আৰু চেয়াৰমেন ডাঙৰীয়াই আমাৰ এই বড'ল ইউনিভাৰ্চিটিখনত ভ্ৰমণ কৰিবৰ কাৰণে তেখেতে এজেণ্ডাত সেইটো অন্তৰ্ভুক্ত কৰিলে তেখেতে একচেপ্ট কৰিলে আৰু আজি যোৱাকালি ধুবুৰী ডিষ্ট্ৰিক্টৰ গোটেই শিক্ষাৰ ব্যৱস্থাবিলাকৰ ওপৰত যিখিনি পৰ্যালোচনা হ'ল যিবিলাক আলোচনা বিলোচনা হ'ল ইয়াৰ পাছত আজি দ্বিতীয় দিনৰ কাৰ্যসূচী হিচাপে আমাৰ কমিটিখনৰ চেয়াৰমেন ডাঙৰীয়াৰ নেতৃত্বত আজি MLA সকল আমাৰ অফিচাৰসকলে অসম বিধানসভাৰ আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ষ্টেণ্ডিং কমিটিৰ হৈ তেওঁলোকে উপস্থিত হৈছেহি আৰু ইয়াত আমি বড'ল ইউনিভাৰ্চিটিৰ অথৰিটিৰ লগত বিস্তৃতভাৱে আলোচনাত আমি মিলিত হ'ম তেখেতসকলক মই ইতিমধ্যে কৈছোঁ আমাৰ ভাইচ চেঞ্চেলৰ ডাঙৰীয়াক যে আপোনালোকে কোনটো এৰিয়াত প্ৰব্লেমবিলাক ফেচ কৰি আছে আজি টিচাৰসকলৰ কথা আছে আমাৰ ফুল ফ্লেজড ইউনিভাৰ্চিটিৰ কাৰণে যিখিনি ডিপাৰ্টমেণ্টবিলাকৰ ইয়াত অন্তৰ্ভুক্ত বা ইণ্ট্ৰডাকশ্যন হোৱাৰ প্ৰয়োজন আছিলে সেইখিনি এতিয়ালৈকে হোৱা নাই আমাৰ লেবৰেটৰী যিবিলাক ডিপাৰ্টমেণ্ট ৱাইজত সুন্দৰকৈ থাকিব লাগিছিলে সেইখিনিও এতিয়ালৈকে হোৱা নাই আৰু মেন পাৱাৰৰ যথেষ্ট কম ফাণ্ডিঙৰ যথেষ্ট প্ৰব্লেম হৈ আছে ইউনিভাৰ্চিটিৰ কাৰণে আৰু ইয়াত ক'বলৈ গ'লে মানে A to Z বহুখিনি প্ৰব্লেম প্ৰতিটো দিশতে আছে গতিকে এই গোটেই প্ৰব্লেমবিলাকৰ ওপৰত যাতে কমিটিয়ে অধ্যয়ন কৰিবলৈ আৰু চৰকাৰক এটা প্ৰতিবেদন দাখিল কৰিবলৈ যাতে সুবিধা হয় ইয়াৰ কাৰণে আজি অথৰিটিৰ পৰা বড'ল ইউনিভাৰ্চিটি অথৰিটি অৰ্থাৎ ভাইচ চেঞ্চেলাৰ ৰেজিষ্ট্ৰাৰ তেখেতসকলে গোটেইখিনি কথাটো যাতে স্পষ্টভাৱে মিটিংখনত উত্থাপন কৰে আৰু কমিটিখনক যাতে তেখেতসকলে অনুৰোধ কৰে যে এই অৱস্থাৰ পৰা ইউনিভাৰ্চিটিক যাতে মানে উদ্ধাৰ কৰিবৰ কাৰণে এটা পদক্ষেপ উচিতভাৱে গভৰ্ণমেণ্ট লেভেলত তেওঁলোকে যাতে লোৱা হয় টেক আপ কৰা হয় আৰু পলিটিকেল লেভেল ব্যুৰ'ক্ৰেটিক লেভেল গোটেইবিলাকত তেওঁলোকে যাতে উপযুক্ত পদক্ষেপটো লৈ পেলাই সমস্যাবিলাকৰ সমাধানৰ কাৰণে যাতে ব্যৱস্থা লোৱা হয় এইখিনি মই ইতিমধ্যে তেখেতসকলক ব্ৰিফিং দিছোঁ মই আশা কৰিছোঁ আজি আমাৰ এই কমিটিখনৰ পৰা যিহেতু নতুন চৰকাৰ হোৱাৰ পাছত ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱৰ নেতৃত্বত যিটো কমিটি গঠন কৰা হৈছিলে সেই কমিটিখনে আজি প্ৰথমবাৰৰ কাৰণে বড'ল ইউনিভাৰ্চিটিত ভ্ৰমণসূচী এটা কাৰ্যসূচী লৈ পেলাই উপস্থিত হৈছে মই ভাবোঁ তেওঁলোকে গভীৰভাৱে ইয়াৰ সমস্যাবিলাকৰ ওপৰত অধ্যয়ন কৰি পেলাই সমাধানৰ ব্যৱস্থা নিশ্চয় ল'বলৈ গভৰ্ণমেণ্টৰ ওচৰত প্ৰতিবেদনটো দাখিল কৰিব